অহা শনি আৰু দেওবাৰে যিহেতু আমাৰ পেঙা ৰাস উৎসৱ সমিতিয়ে ৰাসভাগ হয় মানে অহা শনিবাৰ আৰু দেওবাৰে আমাৰ পেঙাৰ ৰাস উৎসৱ ভাগি আমি উদযাপন কৰিবলৈ লৈছোঁ। এই বেছিকৈ খাইছে হয় নাই? ইয়াক কেইকোটা গ'ল বাৰু এতিয়ালৈকে? হা কমকৈ খাইছে? খানা ঠিকে আছে? ঠিকে আছে ন? আমাৰ জকৰা এই বঢ়িয়া 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 বঢ়িয়া। আমাৰ খানা চলি আছে। থেংক ইউ। মাছ আছে, আমাৰ জলকীয়া ভাজি আছে। এইটো চাপৰি ইয় চাপৰি এম চাপৰি। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু যে বেয়া চলি আছে আপোনালোকক ভাল হ'ব, কাৰণ ভগৱানে ভাল বেয়া সকলো দিয়ে। চ' সেইটোৱে মই সদায় কৈ থাকোঁ, আজিও কৈ আছোঁ আৰু সদায় কৈ যাম। চ' কথাটো এনেকুৱা যে কি আজি ৰাসৰ আমাৰ বৰৰিহাৰ্চল মানে পৰহিলৰ পৰা আমাৰ ৰাস। ত' তাৰে আজি দিনত অলপ কাম চাম কৰিলোঁগৈ, মানে কৰিবলৈ গৈ আছোঁ। বাকী ৰাতি যি বৰৰিহাৰ্চল হয় ৰিহাৰ্চল অলপ দেখাওঁ আপোনালোকক, কাৰণ গোটেইখিনি দেখাই দিলেতো পাছদিনাটো দেখাবলৈ জেগা নহ'বই। বাকী দেখাওঁ আপোনালোকক চাই থাকিব। লাগি ধৰিলে তাইক অকণমান এৰুৱাই দিওঁ চাগে, পুণ্য নহ'ব, পাপ নহ'ব, পুণ্য নহ'ব দেই। তাই ভয় কৰিছে, কিন্তু মই সেইবোৰ ভয় নকৰোঁ। হা কামুৰি দিয়ে পাইছে। আমি ৰাসৰ কাৰণে কাম কৰি আছোঁ, এইফালে দাদাহঁতে কাম কৰি আছে। হাঁহিছোঁ, হাঁহিটোৱে মেইন হয় নাই? আমাৰ জকৰা এই বঢ়িয়া 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 বঢ়িয়া। থেংক ইউ। কামবোৰ চলি আছে আৰু ৰাসখন আপোনাৰ 2-3 তাৰিখে আছে, চাবলৈ আহিব আপোনালোকে। ব্লগটো কেতিয়া আপলোড দিবলৈ পাওঁ নাজানো, কাৰণ এডিটৰ কথা আছে ন। ইয়াতে হয় আৰু ৰাস, কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই। এতিয়া নতুন ইনাগুৰেশ্যন কৰা হৈছে এইটো, মানে আপোনাৰ মাটি চাটি ভৰোৱা হ'ল পূৰা একদম সেইখিনি। এতিয়া আকৌ মাটি পেলোৱা হ'ল। ৰাসখন পাতিম বুলি ক'লে মুখৰ কথা নহয়, মানে বহুত পইচা খৰচ হয়। গাঁৱৰ মানুহটো পইচা দিবলৈ মন নকৰে, তাত দিছে। টাইটকৈ মাৰ। জোচ এটা ডংগৰে কাম কৰি আছে। কিহৰ জোচ এইটো তোমাৰ? হে তাকে ৰাইজক জনাই দিয়াচোন, কিহৰ জোচ তোমাৰ এইটো? মাৰি দিলোঁ মানে আপোনালোকৰ বেয়া ভাষাটো কোৱা নাই দেই, ভাল ভাষাই কৈছে। মাৰিবলৈ চুট মাৰণি সুধিছিলে, মাৰি দিলোঁ আৰু। বাকী আৰু কিবা ক'বা নেকি তোমাৰ জোচটোৰ বিষয়ে? আজি ইয়াৰ জোচটো কিহৰ সেইটো কওঁ তই? ইয়াত দুলাল দাই আমাৰ ৰাসৰ বিষয়ে কিবা এটা কৈ দিব। এইফালে আহক, এইফালে আহক। দুলাল দা কিবা এটা কৈ দিয়ক আমাৰ ৰাসখনৰ বিষয়ে, পেঙেৰা ৰাস উৎসৱৰ বিষয়ে। হয় মানে অহা শনিবাৰ আৰু দেওবাৰে আমাৰ পেঙাৰ ৰাস উৎসৱ ভাগি আমি উদযাপন কৰিবলৈ লৈছোঁ। বিশেষকৈ সকলো দৰ্শকক আমি ইয়াৰ জৰিয়তে আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু প্ৰায় কামসমূহ তুংগত উঠিছে, প্ৰায় সমাপ্ত হওঁ দিশে আগবাঢ়িছে। এতিয়া সকলোলৈ অনুৰোধ যাতে আহক, আপোনালোকে চাই সুন্দৰ পাব। কংসালয় শিল্পী এবাৰ পূৰ্বৰ তুলনাতকৈ বহুত ভাল কনচেপ্ট লোৱা হৈছে। প্ৰথম নিশা ঢিকাই পুখুৰীৰ অংকুৰ শইকীয়া আৰু দ্বিতীয় নিশা যোৰহাটৰ মুকুন্দ কলিতাদেৱে কংসৰ ভায়ক অভিনয় কৰিব। খুব সুন্দৰ হ'ব বুলি আমি ভাবিছোঁ, সকলোৰে সহযোগিতা আমি পাব। চ' গাইজ আপোনালোকে আহিব 2-3 তাৰিখে, আৰু ৰাসখন একদম ঝাকাছ হ'ব। বাকী চাব আৰু প্ৰথম পৰা লাষ্টলৈকে মই আছোঁ। বাকী দাদুদা আছে সেইফালে। কিবা ক'ব নি দাদুদা? একো নকয়। দাদুদা বৰ্তমান নিস্তব্ধ হৈ আছে, একো নকয়, একদম ৰাসৰ নিচিনাকৈ ক'ব। ধুনীয়াকৈ চুৰিয়া পিন্ধি আৰু কুৰ্তা পিন্ধি ক'ব। কিবা এটা ক'ব নি ৰাসৰ বিষয়ে? অঁ বুটুদা আছে সেইফালে, ৰাসৰ বিষয়ে কিবা এটা কৈ দিয়ক উৎপল দা। অহা শনিবাৰ কৈ দিয়ক। অহা শনি আৰু দেওবাৰে যিহেতু আমাৰ পেঙা ৰাস উৎসৱ সমিতিয়ে ৰাসভাগ এই মাধ্যমত ধন্যবাদ। এইফালে আমাৰ মুকুল দা সকলো চাবলৈ ৰাসখন ইমান কষ্টকৈ এইবাৰ মোক বুধিলে। ঠিক আছে হাঁহি আছে। আমি কিবা এটা খাই আহিব গ'লে ন ধুনীয়াকৈ। হে কিবা এটা খোৱাব নি? কিবা খোৱাব নি? কিবা
অকণমান আগলৈকে এজনৰ খুব এনাৰ্জি এতিয়া চকুৰ কোচ খাই অৱস্থাই নাই ইয়াৰো কথা এটা আছে আৰু বুজাইহে বুজে আৰু নে কি কোৱা জক বেয়া কথা কৈ নাথাক ব্লগত মই আকৌ বহুত কাটিব লাগিব দেখাইছিলোঁ আৰু মই এইখন কেলা পিন্ধিলে বৰ চাপৰি লাগে পাই চ' আপোনালোকক মই দেখাইছিলোঁৱে হেৰি কি বুলি কয় এইফালে মানে গোপিনীসকলে নাচি আছিলে যে সেইটো দেখাইছিলোঁ আপোনালোকক কিন্তু মই ঘৰলৈ আহিছিলোঁ মানে ড্ৰেছ পিন্ধিবলৈ আপোনাৰ ঠাণ্ডা লাগে ন তো পিন্ধিবলৈ আহিলোঁ বাকী এতিয়া যিমানখিনি হেৰি কৰোঁ দেখামগৈ আপোনালোকক বাকী এইটো আমাৰ চাপৰি দেখিছে মোবাইলৰ ল'ৰাটো এইটো চাপৰি 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 ইয়াৰ হেৰিটোৰ লগত গান এটা লগাই দিম চাপৰি গান এটা লগাই দিম তোৰ ভিডিঅ'ত লগৰ হেৰি আছিলে ভালকে ক আমাৰ নিচিনা হ'ব নাই হ'ব বাৰু হ'লেই হয় আৰু দেই ৰাগখন অকণমান চাম মানে প্ৰেক্টিচখিনি চাম বাকী নিজেও কৰিম যেতিয়া ভিডিঅ'তে দেখাম আৰু খানা চানা কৰা সেইটো দেখাম বুলি ভাবিছিলোঁ কিন্তু হ'লগৈ কি আকৌ কালেকশ্যনত বহিবলগীয়া হ'ল কালেকশ্যনত যাবলগীয়া হ'ল এতিয়া আমি যাব লাগিব ক'লৈ যাব লাগিব কোনখন গাঁও চাই থাকিব গাঁওখন খানাৰ কাৰণে এইবোৰ হেৰি লৈ লৈছোঁ আমাৰ কি বেঙেনা লৈ লৈছোঁ জ্বলা ভাজি বনাব এইটো আমাৰ খানা চলি আছে ন উত্তম দা থেংক ইউ মাছ আছে আমাৰ জলকীয়া ভাজি আছে ভাত আছে দালি আছে বঢ়িয়া আৰু নিৰামিষ চব্জি আছে দেই বঢ়িয়া এইফালে আইসকলে কাটিবলৈ লাগি আছে আমাৰ এইজনী আমাৰ মুনু ধুনীয়া পানী পঢ়িলে মেকআপ কৰি দিব নেদেখৈ ষ্ট্ৰীট ডগছ মানে সিহঁতক মৰম কৰিলেহে মৰম পোৱা দেই মই সঁচা কথা কৈছোঁ ভয় কৰিছে খাওঁ নাখাওঁ কৰিছিলে এতিয়া খাইছে সেইটো বাউন্সে খায় বোলে আৰু খা আকৌ খা কোনোৱে একো নকওঁ মই আছোঁ তোৰ লগত এইখিনিয়ে ভাত খাই আছে এইখিনি কেনেকুৱা লাগিছে ভাত খাই ভাল লাগিছে মজা লাগিছে কেনেকুৱা লাগিছে ভাত খাই কোন কোন আছে ভাত খানাটো কেনেকুৱা পাইছে ঠিকে আছে বাৰু খানাটো কেনেকুৱা পাইছে ঠিকে আছে বঢ়িয়া মনো খানাটো ঠিকে আছেনে অঁ তোমালোকে ভাতহে পাইছা বেয়াই লাগিছে ভাই ঠিকে আছে অকল ভাতটোৱে পালি ন তোক কিবা এটা কবি নি অকল ভাতটো দি থৈ দিছে ন দুখ লাগিছে দেই এই বেছিকৈ খাইছে হয় নাই ইয়াক কেইকোটা গ'ল বাৰু এতিয়ালৈকে হা তই বেছিকৈ খাইছ নি এটা কোটা ঠিকে আছে বঢ়িয়া চবে খানা ঠিক পাইছে নাই ঠিকে আছে ভাল লাগিছে বেছিকৈ খাইছে নে কমকৈ খাইছে নে কমকৈ খাইছে খানা ঠিকে আছে ন বাৰু খানা ঠিকে আছে নে সেইটো কওক খানা ঠিকে আছে নে বেছিকৈ খাইছে নে কমকৈ খাইছে বাৰু ঠিকে পাইছে খানা বাৰু কালি লাষ্টৰ ভিডিঅ'টো শ্বুট কৰিব নাপালোঁ কাৰণ কালি গুচি আহিলোঁ কাৰণ বহুত বেছি ৰাতিও হ'ল আজি ৰাতিপুৱা এতিয়া মই ফিল্ডলৈ আহি আছোঁ বহুত বেছি ঠাণ্ডা পৰিছে এতিয়া শ্বুট কৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' আৰু ভিডিঅ' এনেকৈ চাই থাকিব সদায় আৰু কাৰণ আপোনালোকৰ ছাপোৰ্টে বহুত আগবাঢ়ি লৈ যায় 1K হ'ব হ'ল সদায় কৈয়ে থাকোঁ চ' প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ছাইডৰ বেল আইকনটো
অন কৰি থ'ব, তেতিয়াহে নটিফিকেশ্যন পাব আপুনি। এতিয়া মই চাইকেল লৈ আহিছোঁ, এইফালে ফিল্ডলৈ আহিছোঁ। যাওঁ আৰু থেংক ইউ ছ' মাছ।